Hello everyone, welcome back to Devajit Home Blog. So guys, যেহেতু আজি আমাৰ ঘৰত চাহপাত চিঙি আছে তাৰ লগতে চাহ গছবোৰ কলম কাটি আছে আৰু তো সেইকাৰণে ভাবিলোঁ আজি আপোনালোকক ভিডিঅ'টো দেখুৱাই কেনেধৰণৰ কাম চলি আছে আমাৰ ঘৰত। তো ভিডিঅ'টো একেলগে চাব আপোনালোকে, মই যিমান পাৰে সিমান দেখুৱাবলৈ ট্ৰাই কৰিম আৰু তো গাইজ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যেহেতু দাদাই বহুত ব্যস্ত হৈ থাকে তো সেইকাৰণে মানে আমাৰ ঘৰৰ কামবোৰ একদম পৰি থাকে আৰু কিন্তু ময়ো কিছুমান কামবোৰ কৰোঁ আৰু বাট হ'লেও মই মোৰ নিজৰ কামবোৰক লৈ ময়ো ব্যস্ত হৈ থাকোঁ ন। তো সেইকাৰণে মানে ঘৰৰ কামবোৰ কেতিয়াবা মানুহক লগাই দিবলগীয়া হয় আৰু মামীহঁতৰ গোট পাৰ্টিবোৰ ৰাতিপুৱাৰ পৰা কামত লাগি আছে, বহুতখিনি কামেই আগবাঢ়ি গৈছে আৰু কিন্তু আজি কমপ্লিট কৰিব নোৱাৰিব। তো সেইকাৰণে মনটো অলপমান বেয়া লাগিছে আৰু যিহেতু মানে ইমান মানুহ আহিছে তো কমপ্লিট কৰিব পৰা হ'লে ভাল আছিলে আৰু Sabar toh, kapil bareng mana pak? Sabar toh mina bay. Sabar toh mama. Hai em toh. Hai. কি কাজ আছে? নাৰিকল। চাহপাত চিঙি নাৰিকল দিছে, দুটা চাৰি পাঁচটামান দিলে, কাটি খালো, একটা আছে খাবলৈ। কেনেকুৱা লাগিছে চাহপাতবোৰ ছিঙি? ভাল লাগিছে। ৰাতিপুৱাৰ পৰা কৰি আছানে? 8টা বজাৰ পৰা ভাল লাগিছে আৰু আপোনালোকে আমাক সহায় কৰি 8টা দিছে। বজালৈ আজি বহুত ভাল লাগিছে, কুকুৰা মাৰি দিছে আৰু কি আনি দিছে? আৰু কিবা আপং আৰু কিবা ব্ৰইলাৰ মাংস আৰু আৰু এতিয়া গাহৰি মাংসৰ লগত ভাত খাব লাগিব, মাটিমাহ তাৰপৰা মচলা দিছে নাই? দিছে, টাইমত দিছে। লাইক দিবি, কমেন্ট কৰিবি, শ্বেয়াৰ কৰিবি। হাই পুলি ওলালে বহুত বহুত হ'ব, ধুনীয়া দেখিব মানুহ দেখিলেও। এয়া চাওক গাইজ, ৰাতিপুৱাৰ পৰা ইমানখিনি কাম আগবাঢ়ি আহিলে আৰু মনটো বহুত বেছি বেয়া লাগিছে, কিন্তু আজি কমপ্লিট কৰিব নোৱাৰিব আৰু কামবোৰ। বাট হ'লেও আৰু বেচেৰা বহুত কষ্ট কৰিছে মামীহঁতে, আপোনালোকে দেখি পাই আছে। ইফালে আমাৰ মাও কামত লাগি আছে, এয়া চাওক। তো গাইজ যিহেতু ৰাতিপুৱাৰ পৰা কামবোৰ কৰি আছে তো এতিয়া অলপমান ৰেষ্ট লৈছে আৰু তো কাবলৈ সিহঁতে এতিয়া মদ ফালি দি আছে। তো মদটোৰ লগত অলপমান বাজা কিবা কিবি আছে আৰু তাৰ লগতে মদ নোখোৱাকেইটাক চাহ পানী দি আছে আৰু তো এতিয়া অলপ ৰেষ্ট ল'ব, ৰেষ্ট লোৱাৰ পাছত আকৌ কামত লাগি যাব আৰু এয়া চাওক, এয়া হৈছে আমাৰ ঘৰৰ বেকগ্ৰাউণ্ডৰ ভিউ, কিমান ধুনীয়া লাগে ন। আৰু তাৰ লগতে আছে এইফালে ডাঙৰ আমলখি গছ এজোপা, এয়া চাওক বহুত মিঠা, বহুতখিনি গুটি লাগি আছে কিন্তু পাৰিব নোৱাৰোঁ, বহুত পৰুৱা আছে। তো গাইজ এতিয়া মই আপোনালোকক য'ত চাহ গছবোৰ কলম কাটি আছে তালৈকে লৈ যাওঁ, যিহেতু এটা ছাইডত চাহ গছবোৰ কলম কাটি আছে তো এইটোবোৰ আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। তো ভিডিঅ'টো যদি ভাল লাগে তো সকলোকে চাব। এয়া চাওক গাইজ, চাহ গছবোৰ কেনেকৈ সমানকৈ চাহবোৰ কলম কাটি আছে, দেখিব বহুত বেছি ভাল লাগি হৈছে আৰু এয়া চাওক বাবৈ আৰু দাদা এজনে চাহটো কলম কাটি আছে। এয়া চাওক কিমান সমান হৈ গৈছে গাইজ, দেখিব বহুত বেছি ভাল লাগিছে আৰু বেছি নাই আৰু চাহবোৰ কলম কাটি শেষ হ'ব আৰু এতিয়া
Ronus, Oka Mirun. Hah? Soman tuh nggak? Jumlah mata tenok ke soman tang na. যিহেতু এতিয়া বাট কৰাৰ সময় হৈ গৈছে তো সেইকাৰণে মই এতিয়া বাট খোৱাবৰ কাৰণে মাতিবলৈ গৈ আছোঁ আৰু এইটো ছাইডততো বহুত আছে কিন্তু এতিয়া একোৱে হোৱাই নাই কিন্তু হ'লেও বহুতখিনি কাম আগবাঢ়ি আহিছে আৰু তো চাওক গাইজ ভাত খোৱাৰ পাছতো কামবোৰ অলপ কৰিব সময়মতে কামবোৰ কৰিব আৰু তাৰপৰা যাবগৈ তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব যদি ভাল লাগিলে তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ